মই আজি আমাৰ বিটিআৰৰ বাক্সা জিলাৰ মোৰ জন্ম গাঁও আলিয়া বৰমচাৰিত আমাৰ যি মৰা পাগলা দিয়া আৰু আমাৰ ইয়াত সকলোৱে জনাজাত দিৰিং दैसा এই দিৰিং নদীৰ যি বালি আৰু শিল এইবিলাক বিটিচি চৰকাৰে মৃদুল দাস বুলি এজন ঠিকাদাৰক তাত কুঁৱৰী স্থাপন কৰি বালা আৰু শিল কাটি উঠাবৰ কাৰণে দিছে। আমাৰ আলিয়া বৰমচাৰি লগপালা পূব লগপালা পূব বৰমচাৰি দিয়াপাৰ অঞ্চল এই অঞ্চলবিলাক আজি মই LP স্কুলত পঢ়ি থকা সময়তে মই এই য'ত থিয় হৈছোঁ এতিয়া মই ইয়াত শিক্ষা গ্ৰহণ কৰা মই ছাত্ৰ আছিলোঁ। তাৰ নদীত গোটেইখিনি খহনীয়া কৰিছে, আমাৰ স্কুলৰ মাটি বহুত লৈ গৈছে। আজি ইয়াত আমাৰ এই বৰমচাৰি অঞ্চলৰ বৰমচাৰি মৰা পাগলা দিয়া ৰক্ষাৰ কাৰণে এটা কমিটি বনোৱা হৈছে 2022 চনতে। সেই কমিটি আজি এই গৰাখহনীয়া অঞ্চলত শিল আৰু বালিৰ যি কুঁৱৰী খনন কাৰ্য কৰা হৈছে তাক বন্ধ কৰাৰ কাৰণে কেইবালানিও আন্দোলন কৰিছে আৰু সেই আন্দোলনকাৰীসকলক মাজতে পুলিচ প্ৰশাসনে ধৰি নি থানাত আবদ্ধ কৰি ৰাখিছিল, কিন্তু ৰাইজৰ হেঁচাত তেওঁলোকে মুকলাই আনিব পাৰিছে। আজি মই এইকাৰণে আহিছোঁ যে যোৱা 13 আগষ্ট তাৰিখে মাননীয় BTCৰ বা বিটিআৰৰ চিফ প্ৰমোদ বড়োৰ নলবাৰীৰ বাসভৱনত আমি 12জন ৰঙিয়া আমাৰ BTCৰ মাননীয় চিফ প্ৰমোদ বড়ো দেৱৰ ৰঙিয়াৰ বাসভৱনত 13জনীয়া প্ৰতিনিধি গৈ এই যে মৰা পাগলা দিয়াৰ দিৰিং নদীৰ বৰিমাখা দলঙৰ পৰা পাখামাৰা দলঙলৈকে যি নিবিদা দি পেলাই খনন কাৰ্য আৰম্ভ কৰিছে সেইটো বন্ধ কৰাৰ কাৰণে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু সেই সময়ত মাননীয় চিফ মহোদয়ে ৰাইজক সাক্ষাৎ অনুমতি দিয়া নাই আৰু মোক অকলে মাতিছিলে আৰু সেই স্মাৰকপত্ৰ আমি দাখিল কৰিলোঁ। তাত স্পষ্টভাৱে লিখা হৈছিল যে এই কুঁৱৰীটো বা এই খনন কাৰ্য বন্ধ কৰিব লাগে। তেতিয়া মাননীয় চিফ বিটিআৰৰ চিফ BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল যে মই কোকৰাঝাৰত গৈ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা এটা ষ্টে অৰ্ডাৰ বা ইয়াক উঠাই দিয়াৰ কাৰণে ব্যৱস্থা ল'ম। কিন্তু আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই, বৰঞ্চ ইয়াৰে ওচৰ পাজৰৰ মানুহবিলাকক ভয় ভাবুকি দিয়া আমি শুনিছোঁ। আন্দোলন কৰিলে পুলিচ লগাই উঠাই লৈ যাম বুলি কোৱা শুনিছোঁ। সেইকাৰণে মই আজি খবৰ ল'ব আহিছোঁ, আহি ৰাইজৰ লগত মত বিনিময় কৰিছোঁ। আমি সভা পতা নাই, মত বিনিময় কৰিছোঁ কি ধৰণে কি চলি আছে। ইয়াত আহি শুনিছোঁ যে যোৱা মচলপুৰত যিটো বাক্সা জিলাৰ সদৰ ঠাইত আমাৰ এক্সিকিউটিভ কাউন্সিলৰ BTCৰ এক্সিকিউটিভ কাউন্সিলৰ সভা হৈছে। সেই সভাত বিষয়টো আলোচনা কৰি বন্ধ কৰাৰ ব্যৱস্থা লোৱা বুলি আমাৰ স্থানীয় MCLA তথা আমাৰ কাৰ্যবাহী সদস্য মাননীয় শ্ৰী গণেশৰাম দাস ডাঙৰীয়াই আমাৰ কমিটিৰ বিষয়ববীয়া সদস্যসকলক জনোৱা বুলি আমি কৈছোঁ। সেইটো আমি আদৰণি জনাইছোঁ। সঁচাই যদি এক্সিকিউটিভ কাউন্সিলত আলিয়া বৰমচাৰি লগপালাৰ এই খনন কাৰ্য বন্ধ, নদীৰ বালি খনন কাৰ্য, শিল খনন কাৰ্য যি বন্ধ কৰাৰ কাৰণে ব্যৱস্থা লৈছে তাক আমাক এটা নটিফিকেশ্যন বা অৰ্ডাৰ এটা BTCৰ পৰা ওলাই দিব লাগে। আৰু আজি আমি মত বিনিময়ত আমি এটা সিদ্ধান্ত পালোঁ, ৰাইজে কৈছে যে আমি আৰু 2 অক্টোবৰলৈকে আমি চাম। 2 অক্টোবৰলৈকে যদি এইখন মেমৰেণ্ডামৰ সেই স্মাৰকপত্ৰৰ জৰিয়তে যদি ৰাইজে বিচৰা ধৰণে যদি সেই কুঁৱৰীটো বন্ধ নহয়, তেতিয়াহ'লে 2 অক্টোবৰৰ পিছত আমি DC অফিচৰ সন্মুখত গণতান্ত্ৰিকভাৱে ধৰ্ণা কাৰ্যসূচী লোৱা হ'ব বুলি আজি মত বিনিময় অনুষ্ঠানত কোৱা হৈছে। আৰু কম দিনৰ ভিতৰতে এটা ৰাজহুৱা সভা পাতি তেখেতলোকে অনুমতি লৈ পেলাই এই আন্দোলন কাৰ্যসূচী ঘোষণা কৰিব। जोनोम सान आरो गुबुन गुबुन गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो जों लुबैयो केक। नंगौ, जोनोम सान आरो बायदि गाब गोनां बुब्लिफोराव नोंथाङाबो लुबैयो केक।
मोनफ्रोमबो बुब्लियाव केकआ बयखौबो मुहिहोयो आरो देहाखौ थाजिम मोनहोयो। बेबायदिनो क'क्राझार सहर डन बस्क' एच.एस. स्कुल र'डनि वार्ड नं 4 आव दं नोंथांखौ मुहिहोग्रा आरो थाजिम मोनहोग्रा गोथाव केक। गोथार जोनोम सान फालिनाय बायदि गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो नोंथाङा लांफैनो हागोन क'क्राझारनि बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव गोरबो सोलेर थाजिम मोनहोग्रा मेजेरनाय गोथाव केक। बे गोथाव मेजेरनां केकखौ जानो लुबैदोंब्ला थोंजोङै मख'नाय थंआव थांनाबो लायनो हागोन आरो बिथांमोननि होखानाय 767601351888 8860607313 आरो 880007664009 जानबुं अनजिमायाव सुलादाना बुकिं अर्डारबो खालामनो हागोन। अब्ला माखौथो नेना थाखो? जोनोम सान आरो गाब गोनां बुब्लिनि थाखाय दानो अर्डार खालाम बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव केक।